জীৱনৰ কিছুমান বিচাৰি ফুৰা প্ৰশ্নৰ উত্তৰ একমাত্ৰ সময় হাততে থাকে। সময়ৰ সময় হ'লে সময়ে নিজেই সেই বিচাৰি ফুৰা প্ৰশ্নৰ উত্তৰ দিব। মানুহে যেতিয়াৰ পৰা টকা চাই সন্মান কৰা আৰম্ভ কৰিছে, তেতিয়াৰ পৰা আমাৰ সমাজত জ্ঞানী মানুহৰ মৰ্যাদা কমি গৈছে আৰু টকা থকা মানুহৰ মূল্য বৃদ্ধি হৈছে। জীৱনত যদি সুখী হ'ব বিচাৰা, তে যিবোৰ ভাল পায় সেইবোৰ পাবলৈ চেষ্টা কৰক। নতুবা জীৱনত যি আছে তাক লৈ ভাল পাবলৈ শিকক। জীৱনত যি আহে তাক আহিবলৈ দিয়ক, যি থাকে থাকিবলৈ দিয়ক আৰু যি আঁতৰি গৈছে যাব দিয়ক। যদি সুখ বিচাৰি কাম কৰে তেতিয়াহ'লে কোনোদিন সুখী হ'ব নোৱাৰিব, কিন্তু সুখী হৈ যদি কাম কৰে তেন্তে সুখ নিশ্চয় পাব। জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী, কাৰণ ই এক প্ৰকাৰৰ শিক্ষা আৰু এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে। আপুনি যিমান সততা আৰু আন্তৰিকতাৰে সম্পৰ্ক এটা পালন নকৰক কিয়, সলনি হ'ব বিচৰাজনে সলনি হ'বই।